বোকাজানত চৰকাৰী গাঁওবুঢ়াৰ সৈতে ডাক্তৰ নুমল মমিনৰ বৈঠক। গাঁওবুঢ়াৰ দৰমহা বৃদ্ধি, চৰকাৰী সা-সুবিধা প্ৰদান। আজি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানত কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা সকলো চৰকাৰী গাঁওবুঢ়াৰ সৈতে এক আলোচনাত বহে 17 নং বোকাজান বিধানসভাৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন। প্ৰথমে বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ মমিনক গাঁওবুঢ়াসকলে আদৰণি জনায়। ইয়াৰ পাছতে আৰম্ভ হয় এক বৈঠকৰ। এই বৈঠকত কাৰ্বি আংলং জিলাৰ গাঁওবুঢ়াসকলৰ অভাৱ অভিযোগৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। চৰকাৰে গাঁওবুঢ়াসকলৰ দৰমহা বৃদ্ধিকে ধৰি অন্যান্য চৰকাৰী সা-সুবিধা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। আজি হ'ল কাৰ্বি আংলং গাঁওবুঢ়া এছ'চিয়েশ্যন আৰু তেখেত আহিছিলে ফেলিচিটেশ্যনৰ কাৰণে স্পীকাৰ হোৱাৰ আৰু লগতে সকলৰ যিটো অনাৰিয়াম মান্থলি যিটো হেৰি পায় অসমৰ বেলেগ ডিষ্ট্ৰিক্টত 700 টকাকৈ পায় আৰু কাৰ্বি আংলঙত 9,000কৈ পায় আৰু কাৰ্বি আংলঙত 700 টকাকৈ পায়। সেইটো এটা ইণ্ডাষ্ট্ৰিজ তেখেতসকলে লৈ আছিলে। যোৱা বিধানসভাতে আমি এই বিষয়ে ৰেজ কৰিছিলোঁ আৰু এইবাৰ বাজেটত আমাৰ ভাল খবৰ আহি আছে কাৰ্বি আংলঙৰ চৰকাৰী গাঁওবুঢ়াসকললৈ। তেখেতসকলে প্লেইনছৰ ডিষ্ট্ৰিক্টত যিসকল গাঁওবুঢ়াই দৰমহা পায় সেই ঘৰত আমাৰ কাৰ্বি আংলঙৰ চৰকাৰী গাঁওবুঢ়াসকলে দৰমহা পাব। সেইটো কাৰণে তেখেতসকলে আজি এটা আনন্দত ফেলিচিটেশ্যন প্ৰগ্ৰাম কৰিছিল। তাৰ কাৰণে আমাক মাতিলে আৰু মই Report, News Hour.